নমস্কাৰ আসাম এডুকেশ্যন কৃষ্ণ চেনেললৈ আকৌ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু পাব্লিক যিবিলাকে মোৰ চেনেলটো চাইছে তেওঁলোকৰ সহযোগত আজি মই 1K ক্ৰছ কৰিলোঁ ছাবস্ক্ৰাইবাৰ তাৰ কাৰণে সকলো শুভাকাংক্ষীলৈ ধন্যবাদ। এতিয়া মই আজি নৱমমান শ্ৰেণীৰ লেসন 2.5 question number 13 1 নম্বৰ question যোনটো সেই কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক কৰি দেখুৱাম। হয়, ইয়াত কোৱেশ্চনত দিয়া আছে যদি x + y + z = 0 তেন্তে দেখুৱা যে x³ + y³ + z³ = thrice xyz বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগিব। তাৰ কাৰণে আমি কি কৰিম চল প্ৰথমে আমি ললো x + y + z = 0 x + y = -z এইবুলি আমি লিখি ললো। তাৰপিছত আমি কি কৰিম দুই পক্ষতে ঘন কৰিম হোল কিউব কৰি দিম। হয়, x + y হোল কিউব = -z হোল কিউব। এতিয়া এইটো a + b হোল কিউব সূত্ৰত এক ভাঙিম আমি এইটো -z³ যেহেতু মাইনাছত অযুগ্ম সংখ্যক ঘাত আছে তো -z2 -z³ হৈ থাকিব। এতিয়া ইয়াক আমি ভাঙিব লাগিব। কেনেকৈ ভাঙিম x³ + y³ + thrice xy whole into x + y = কিমান হ'ব এইটো -z³ হল। এইখিনিলৈকে ছাত্ৰ ছাত্ৰী বুজি পাইছে চাগে হয়নে? জাষ্ট আমি ইয়াক সূত্ৰত ভাঙি দিছোঁ হল। এতিয়া ইয়াত আমি চাবলগীয়া কথাটো কি বুলি কওঁ এইখিনি তোমালোকে মন দিয়া যে x + y মানে কিমান -z। তো আমি x + y ভ্যালুটো ইয়াত -z হৈ আছে তো এই x + y ঠাইত আমি কি কৰিম -z টো বহুৱাম x³ + y³ + 3xy x + y মানে কিমান -z তো আমি ইয়াত লিখিলো -z = -z³। এতিয়া নেক্সটত যাম আমি x³ + y³ এতিয়া প্লাস এ মাইনাস এ মাইনাস ইয়াত মাইনাস হ'ব thrice xyz = কিমান হ'ব -z³ হল। এতিয়া নেক্সটত কি হ'ব আমি পক্ষান্তৰ কৰিম -z³ এইফালে আনি দিওঁ -3xyz সেইফালে লৈ যাম হল x³ + y³ + z³ এই -z টো এইফালে আহিলে প্লাস হৈ গ'ল পক্ষান্তৰ হৈছে সমান চিন পাৰ কৰি এইফালে আহিছে আকৌ এই -3xyz টো সমান চিন পাৰ হৈ সেইফালে যাব তো হ'ব 3xyz। এতিয়া আমাক কি সুধিছে x³ + y³ + z³ = thrice xyz x³ + y³ + z³ = thrice xyz আমাক যি দেখুৱাব কৈছে আমি ইয়াত হেয়া দেখুৱাই দিলো। এইখিনিতে আমাৰ কৰিবলগীয়া এই অংকটো শেষ হয়। Proved. এইখিনি আজিৰ কাৰণে এইখিনিতে মই সামৰিলোঁ। ধন্যবাদ।